গুড মৰ্ণিং। ৰাতিপুৱা উঠিয়ে আজি এগৰাকীয়ে ভিডিঅ' কল কৰিছে, কাৰণটো হৈছে আজি কাৰোবাৰ বাৰ্থডে। ইমান ভাবিব নালাগে, মোৰে বাৰ্থডে আছিলে, 7 তাৰিখতে গ'ল। আজিহে ভিডিঅ' আপলোড দিছে। আজি এছেম্বলিত ছাৰে কবিতা আবৃত্তি কৰিলে আৰু আজি আমাৰ ক্লাছ নহয়, কাৰণটো চাই থাকিলে গম পাব। আজি SCRT ভিডিঅ' কলত আমাৰ লগত মিটিং কৰিব। অনলি আমাৰ লগত নহয়, সকলো DLED চেণ্টাৰৰ লগতে এই মিটিং হৈছে। তাৰ পাছত আমি গ'লো চাহ খাব, এয়া খালো কালা জামুন। বাৰু এতিয়া বোলো ঘৰ যাওঁ। মায়ে মোক দেখি চক হৈ গৈছে, কাৰণ মাৰ লগত যে এটা প্ৰেংক কৰিছে। কাপোৰটো খুলিয়ে আগে মই গিফ্ট চোৱাত লাগিছো। এয়া মোক ধীৰাশ্ৰী, কৃষ্ণা আৰু ডিম্পীয়ে দিছে, আৰু সকলোৱে মোক ইমান ধুনীয়াকৈ উইচ কৰিছে। চ' থেংক ইউ চ' মাছ। আৰু এটা বস্তু, আৰু এইটো দিছে মোক ভাইটি। সি মোৰ দুখ বুজি কিনে মোৰ কাৰণে এটা ট্ৰাইপড আনিছে। তাৰপিছত এয়া চালো মই জুবিনদাৰ কাঞ্চনজংঘা। তুলি শৰাই খাব অহা মানুহখিনিয়ে অকণমান চাহ দিম বুলি ভাবিছোঁ, গতিকে এয়া বনাই আছোঁ লুচি। গোটেই লুচিখিনি গাইছ ময়ে বনালোঁ, আৰু এইপিনে ঘাম দেখিছে মোক।